পাণ দোকান এখনত প্ৰায় দিনটো বহি থকা এজন যুৱকক দেখা পাই ওচৰৰ দোকানী এজনে প্ৰশ্ন কৰিলে, তুমি যে সদায় এনে সময়বোৰ নষ্ট কৰা, কিবা এটা কাম কৰি 2 পইচা ঘটাৰ চিন্তা কিয় নকৰা? কিয়? বিয়া কৰাবলৈ? বিয়া কৰোৱা হৈ গৈছে। তোমাৰ একো ইনকামে নাইচোন। মুখ্যমন্ত্ৰী কন্যাদান যোজনাৰ অধীনত বিয়া হৈছে মোৰ। বা তেনে ল'ৰা ছোৱালী জন্ম সময়ৰ কাৰণে টকা ঘটাৰ চিন্তা কৰা? জননী সুৰক্ষা যোজনাৰ অধীনত ছোৱালী এজনী জন্ম হ'লে আৰু লগতে জন্মৰ আগতে 500 টকা আৰু পিছত 1400 টকাৰ এখন চেক পাইছোঁ। তেনে ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে টকা ঘটাৰ চেষ্টা কৰা। ল'ৰা ছোৱালীক পঢ়া আৰু দুপৰীয়াৰ সাজ ফ্ৰী, স্কুলতে খাবলৈ পায় আজিকালি। আৰে ভাই, তুমি ঘৰ কেনেকৈ চলোৱা তেনেহ'লে? 3 টকা কিলো চাউল পাওঁ চৰকাৰৰ ঘৰৰ পৰা। তেনে তুমি তোমাৰ ঘৰটো ভালদৰে সজাই লোৱাৰ কাৰণে কিয় চেষ্টা নকৰা? চৰকাৰৰ পৰা ঘৰ পাইছোঁ, BPL কাৰেণ্ট, অনাময় আঁচনি, লেট্ৰিন বাথৰুম ফ্ৰীতে পাইছোঁ। মই কিয় কষ্ট কৰি মৰিব লাগে? তেনে মা দেউতাক তীৰ্থলৈ পঠিয়াবলৈ টকা ঘটা। মুখ্যমন্ত্ৰী তীৰ্থযাত্ৰা আঁচনিখন এনেই আছে নেকি? তুমি অলপ মাটি বাৰী কিনি ৰাখিবলৈ কাম বন কৰিব পাৰা। দৰকাৰ নাই, চৰকাৰে এবিঘা মাটি দিছেই আৰু লাগিলে চৰকাৰী মাটি দখল কৰিম। কেতিয়াবা টকাৰ প্ৰয়োজন হ'লে বন্ধন গোটৰ পৰা লোন ল'ম। বন্ধন গোটত টকা ক'ৰ পৰা দিবা? বেংকৰ পৰা KCC লোন ল'ম, ঘূৰাই নিদিলেও হয় সেই লোনৰ টকা। ইঞ্চুৰেঞ্চ এটাতো কৰিবলৈ টকা লাগে। মোদীজীৰ ধনজন আঁচনি ফ্ৰীতে একাউণ্ট হৈ গ'ল, ইঞ্চুৰেঞ্চো হ'ল, 60 বছৰ পিছত পেঞ্চন পাম। চাও বোপা, তোমাৰ ভৰি দুখন আগবঢ়াই দিয়াচোন, সেৱা এটা কৰোঁ। তো গাইজ, আজিৰ বাবে ইমানখিনিয়ে। লগ কৰিম নেক্সট ভিডিঅ'ত। চ' অসমীয়া ভাইটি চাইনিং অফ।